নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ'টো আগন্তুক তৃতীয় চতুৰ্থ বৰ্গৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত সহায় হ'ব পৰাকৈ প্ৰস্তুত কৰা হৈছে আজিৰ ভিডিঅ'টো হে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই যাব আজি আলোচনা কৰিম অসমৰ ক্ৰীড়া জগতৰ কেইটামান সম্ভাৱ্য এমচিকিউ প্ৰশ্ন উত্তৰ আহক আজি প্ৰথম প্ৰশ্নটোলৈ আহোঁ অসম হকি এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল 1955 চনত 1956 চনত 1957 চনত 1958 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1955 চনত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল 12 16 19 10 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16 অসমৰ ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয় গণক দলনি নগাঁও জিয়া ভৰলীত দীপৰ বিলত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিয়া ভৰলীত গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত পৰৱৰ্তী প্ৰশ্ন লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1952 চনত ইয়াৰ পৰৱৰ্তী প্ৰশ্ন কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয় কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয় অপশ্যন 23 মে 10 জুলাই 12 জুন 17 অক্টোবৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17 অক্টোবৰ অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল 1950 চনত 1947 চনত 1952 চনত 1950 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1947 চনত পৰৱৰ্তী প্ৰশ্ন বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল অপশ্যন 1993 চনত 1985 চনত 1999 চনত 2003 চনত ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1993 চনত কোন চনত গুৱাহাটীৰ সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল 1983 চনত 1999 চনত 1990 চনত 1999 চনত শুদ্ধ উত্তৰ হৈছে 1983 চনত ৰঞ্জিত ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন অনুপ ঘটক বি হালৈ তৰুণ নাথ ৰজত বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অনুপ ঘটক পৰৱৰ্তী প্ৰশ্ন উজনি অসমৰ মেঘৰ ফুটবল একাডেমী কাৰ দ্বাৰা গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম মেগৰ দ্বাৰা ইয়াৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি কোনজন নুৰুল আমিন পৰৱৰ্তী প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ইয়াৰ উত্তৰ অৰ্জুন ভোগেশ্বৰ আৰু মনালিসা পৰৱৰ্তী প্ৰশ্ন ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈ গৰাকী কোন মাধুৰ্য প্ৰসাদ বৰুৱা শ্যাম প্ৰসাদ শৰ্মা সুচেন দাস নন্দিনী বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধুৰ্য প্ৰসাদ বৰুৱা ইয়াৰ পৰৱৰ্তী প্ৰশ্ন আকাংক্ষাৰ আটলান্টিক নামৰ ক্ৰীড়াভিত্তিক উপন্যাসৰ লিখক কোন মাধুৰ্য প্ৰসাদ বৰুৱা শ্যাম প্ৰসাদ শৰ্মা সুচেন দাস নন্দিনী বৰুৱা উত্তৰ শ্যাম প্ৰসাদ শৰ্মা পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন মাধুৰ্য প্ৰসাদ বৰুৱা শ্যাম প্ৰসাদ শৰ্মা সুচেন দাস নন্দিনী বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুচেন দাস ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন
ইয়াৰ উত্তৰ হৈছে অনুপ ঘটক, বি হালৈ, নন্দিনী বৰুৱা, ৰজত বৰুৱা। শুদ্ধ উত্তৰটো হৈছে নন্দিনী বৰুৱা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।